একদম পুৰা নেচাৰেল এচি আৰু পুৰা ঠাণ্ডা ককাকে ভনীয়েকক কি আঁকিছে হাঁহৰ পেটু হেনো আৰু চৰাই হেনো আৰু হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং মই জিম্পিয়াৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আৰু এতিয়া আমি বহি আছোঁ বৰ্তমান চাহ তাহ খালোঁ বাৰু চাহ তাহ খাই এতিয়া বহি আছোঁ আমি মাক জীয়েক দুজনীয়ে বেটি কৈ দিয়া কি যে কয় নহয় তাই মই কোৱা শুনে যে সেইটোকে ক'ব বিচাৰে কৈ দিয়া আৰু সেইদিনা চুলি কাটোগে বুলি পাৰ্লাৰলৈ নিলোঁ আৰু তাই চুলি নাকাটো বুলি পাৰ্লাৰখনৰ পৰা আমাক ঘূৰাই আনিলে নাকাটে বুলি চুলিখিনি তাই দীঘল কৰিব বোলে কান্দি পিনি পাৰ্লাৰখনৰ পৰা ঘূৰাই আনিছে চুলি নাকাটো বুলি কেলে নাকাটিলা চুলি কৈ দিয়া বেটি ভালকৈ কৈ দিয়া কেলে চুলি নাকাটো তোমাৰ চুলিখিনি যে গৰম লাগে যে কেলে নাকাটা চুলি মইনো মোৰ চুলিখিনি নাকাটে মায়ে মোক পাপাই যে মোৰ চুলি কাটিলে পিটি পিটি কৰিব যে মোৰ একো নাই মই যে খোবা পানী থওঁ তোমাৰ চুলিখিনি যে ফোনটোৰ পৰা দেখিয়ে নোপোৱা এফালে আমিও ঘামুচি উঠিব গৰমত এতিয়া হয় নেকি এতিয়া যাব ওলাইছোঁ মা ঘৰলৈ মানে মই আৰু মানে মোৰ জাজনী আৰু ভতিজা পোৱালিটো আৰু ভাগিন ছোৱালী এজনী আছেহি আৰু আমি সকলোৱে যাম মানে মা ঘৰলৈ ককাইকে আহি ছোৱালীজনীক লৈ গ'লহি এতিয়া মই যাওঁ এতিয়া পালোহি দাদা ঘৰ বাইদেউ ওলাই আছে আৰু ভতিজাটো আৰু ভাগিনটো বহি আছে কি আঁকিছে আইঅ ককাকে ভনীয়েকক কি আঁকিছে হাঁহৰ পেটু হেনো আৰু চৰাই হেনো আৰু ভগৱান চা জিকি কি আঁকিছে জিকি দাদা কি আঁকিছে কি হয় হাঁহৰ পেটু আমি এতিয়া গৈ আছোঁ মা ঘৰলৈ মই আৰু সৃষ্টি বহিছোঁ আৰু ভতিজাটো আৰু মা বৰমাক আৰু আমাৰ ছোৱালীজনী ইহঁতে আগত গৈ আছে এতিয়া আমি আহি পাই গৈছোঁ এইফালে আছে আমাৰ এই ওচৰতে আছাম আইটি আৰু এইখন হৈছে আমাৰ ককোৱাতলি পথাৰখন আৰু এইফালে গৈ গৈ এতিয়া এইখন হৈছে জাইকা ৰেষ্টুৰেণ্ট একদম আইটিয়াৰ সন্মুখতে আছে বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্টখন একদম খানাও ধুনীয়াকৈ বনায় ইয়াত আমি তেল ভৰাই লৈছোঁ এতিয়া আৰু আমি এতিয়া আহি এইখিনি ভেৰজান পালোহি এইফালে পৰিৱেশটো ইমান ধুনীয়া গোটেই মানে একদম চাৰিওফালে সেউজীয়া এইফালে হৈছে ৰিজাৰ্ভ এফালে আছে বাগান ইমান ধুনীয়া পৰিৱেশটো বহুত ধুনীয়া মানে বতাহ বলি থাকে ইয়াত মানে বহুত ঠাণ্ডা এইখিনি জেগাখিনি বহুত ভাল লাগে আহি এইখিনি আৰু বহুত মানুহ আহেও বাৰু ইয়াত ফটোশ্বুটৰ কাৰণেও আহে এইফালে পথাৰ আছিলে এইফালে ইমান ধুনীয়া পৰিৱেশটো সেউজীয়া একদম নেচাৰেল এচি অলপ ৰৈ দিছোঁ ইমান ঠাণ্ডা ইয়াত ৰৈ থাকিবলৈ মন যায় একদম পুৰা নেচাৰেল এচি আৰু পুৰা ঠাণ্ডা এইফালে সৃষ্টি আৰু মই বহিছোঁ আৰু মানে ছোৱালীজনী বৰমাক আৰু দাদাক আগত গ'ল মানে ইহঁতে আমি এতিয়া ৰৈ আছোঁ অলপ ইমান ঠাণ্ডা লাগিছে ভাল লাগিছে ৰৈ থাকি যাবলৈ মন নাযায় ইমান ঠাণ্ডা আগতে এই জেগাখিনি মানে খুব ভাল লাগে স্কুলৰ পৰা আহোঁ যেতিয়া মানে টাউনখিনি পাৰ হওঁ এইখিনি পোৱাৰ লগে লগে একদম পুৰা ঠাণ্ডা লাগে কেতিয়া এইখিনি জেগা পাওঁ তাকে ভাবি থাকোঁ মজা বতাহ নক'ব আৰু এতিয়া আহি আমাৰ গাঁও পালোহি আৰু আমাৰ ঘৰলৈ মানে বেছি দূৰ নাই আৰু এইফালে পথাৰত পৰা পানী হৈছিলে শুকুৱাই নাই ভালকৈ অলপ আগত মা ঘৰ আহি পালোহি এতিয়া বহি আছোঁ চাহ তাহ খালোঁ বাৰু এতিয়া আমি চবে কথা পাতি বহি আছোঁ আমাৰ চিন্তুৱে পাছপাতে কিবা ঘৰ বনাইছে বোলে সৰু ল'ৰাৰ দৰে কাম কৰিছে ইয়াত মানে পলু ওলাইছে বহুত পলু ওলাইছে তাকে চাবলৈ যাওঁ আপোনালোকক দেখাম দেই ৰ'ব এইফালে গৈ আছোঁ চাবলৈ পলু চাবলৈ গৈছোঁ এই গছজোপাত ওলাইছে এই গছজোপাতে মানে পলু হৈছে ওপৰৰ পৰা তললৈ নামি আহিছে পলুবোৰ মানে পকিলে মানে সিহঁত পকাৰ পাছত মানে তললৈ নামি আহি এতিয়া মানে সিহঁতে বাঁহ সাজিব মায়ে ধৰি থৈছে টুকুৰি তাত শুকান কলপাত দি পিনি ঢাকি থ'ব সিহঁতে মানে তাতে বাঁহ সাজিব একদম ওপৰৰ পৰা তললৈ নামি আহিছে এইখিনি পলু চাওক মায়ে ধৰি থৈছে ধনটিলা এইটো হৈছে আমাৰ ভতিজাটো এই ভাই ধন চাই ফালে জিকি
আৰু এতিয়া আমি ঘৰৰ পৰা ঘৰলৈ যাব ওলাইছোঁ মানে মা ঘৰৰ পৰা ঘৰলৈ যাব ওলাইছোঁ বাই বাই মামি বাই বাই ধৰ বাই 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 2000 years. Hello friends, good evening. অলপ আগত মা ঘৰৰ পৰা আহি ঘৰ পালোহি এতিয়া গা পা ধুই ফ্ৰেছ হৈ ঘৰ ধূপ চাকি দি এতিয়া অলপ বহিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বাই বাই আজিলৈ বাই বাই শুভৰাত্ৰি